মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ মনিছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অন্য এক ৰেচিপি, গতিকে ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আহক। আজি মই বনাব ওলাইছোঁ শিঙি মাছ আৰু আলুৰ আঞ্জা। খুবেই পুষ্টিকৰ খাদ্য আৰু লগতে স্বাস্থ্যৰ কাৰণে খুবেই দৰকাৰী আমাৰ শিঙি মাছ আৰু আলুৰ আঞ্জাখন। গতিকে চাই থাককচোন ভিডিঅ'টো। প্ৰথমতে লাগিব মোক শিঙি মাছখিনি প্ৰথমতে মই ভালদৰে বাছি কুটি ধুই লৈছোঁ। তাৰপিছত আলু কাটি লৈছোঁ, লগতে পিঁয়াজ কাটিছোঁ আৰু কেঁচা জলকীয়া লাগিব। এইখিনি মই ভালকৈ ধুই মেলি ৰেডি কৰি লৈছোঁ। এতিয়া শিঙি মাছখিনিত মই নিমখ হালধি সানি ল'ম। নিমখ হালধি সানি ইফালে তেল গৰম কৰি তেলখিনি আগতে কেৰাহীত গৰম দি বহাই দিছোঁ শিঙি মাছখিনি ভাজিবলৈ। আমি বেছিকৈ নাভাজোঁ আচলতে শিঙি মাছখিনি, কাৰণ শিঙি মাছ বেছিকৈ ভাজিব নালাগে, একেবাৰে সৰসৰীয়া কৰি ভাজিব নালাগে। আধা কেঁচা হৈ থাকিলেও একো অসুবিধা নাই, আমি যেতিয়া আঞ্জা বনাম তেতিয়া সিজি যাব। এয়া শিঙি মাছখিনি ভাজা হৈ গ'ল। এইবাৰ কেৰাহীত আগতে গৰম হৈ থকা তেলতে মই পিঁয়াজ আৰু জলকীয়াখিনি ভাজি লৈছোঁ। তাৰপিছত আলুখিনি বহাই দিলোঁ। আলুখিনি ভালদৰে লাৰি দিলোঁ। ভালকৈ লাৰি দি তাত হালধি আৰু নিমখ দিব লাগিব। এইবাৰ সোৱাদ অনুসৰি আমি হালধি দিম, প্ৰয়োজন যিখিনি আমাৰ নিমখ আৰু হালধিখিনি দি দিম। তাৰপিছত অকণমান ভাজি ল'ব লাগিব। ভালকৈ নাভাজিলে হালধি গুড়িৰ গোন্ধখিনি থাকি যাব, নহ'লে সেইকাৰণে আমি তেলত ভালকৈ ভাজি ল'ব লাগিব আলুখিনি। এইবাৰ অকণমান জিৰা পাউডাৰ দিম আৰু লগতে অলপ শুকান জলকীয়াৰ গুড়ি দিম। অকণমান পানী দি যাতে মছলাখিনি ভালকৈ ভাজা হয়। এইবাৰ গৰম পানী অলপ দিব লাগিব। গৰম পানী দি আমি আঞ্জাখন উতল আহিব দিব লাগিব। চাওকচোন, আমাৰ আঞ্জাখন উতল আহিছে। এইবাৰ মাছখিনি দি দিম। আঞ্জাখিনি উতল অহাৰ পিছতহে মাছখিনি আমি দিব লাগিব। চাওকচোন আমাৰ আঞ্জাখন কিমান ধুনীয়া লাগিছে দেখাত। খুবেই স্বাস্থ্যকৰ আঞ্জা এইখন। সকলোৱে বোধহয় ভাল পায় এনেকৈ খাই। মাজে মাজে এনেকৈ লাৰি দি থাকিব লাগিব। এয়া চাওকচোন আঞ্জাখন কিমান ভালকৈ উতল আহিছে। যেতিয়া আমাৰ একেবাৰে আঞ্জাখন মানে অকণমান যেতিয়া যাব আৰম্ভ কৰিব, তেতিয়া আৰু আমাৰ আঞ্জা হোৱাৰ নিচিনা। এয়া চাওকচোন আঞ্জাখিনি। আঞ্জাখন যেতিয়া উতলি উতলি ধুনীয়াকৈ একেবাৰে জাল হ'ব, আমি জাল হোৱাৰ পিছত নমাই দিম। এয়া চাওকচোন আঞ্জাখন জাল হ'ব আৰম্ভ কৰিছে।
ফাইনেলি আমাৰ আঞ্জাখন হৈ গ'ল। এতিয়া আমি নমাম। চাওকচোন আঞ্জাখন দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু লগতে ইয়াৰ সোৱাদটোও যথেষ্ট ভাল লাগিব। আপোনালোকেও এনেকৈ বনাই খাবচোন। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কমেণ্ট কৰিব।